Hi friends, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম কৰোনা ভাইৰাছৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে অনুগ্ৰহ কৰি বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ'ৰ নটিফিকেশনসমূহ পাবলৈ। তেনেহলে আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰোনা আহক আজি এই ভিডিঅ'টোত আলোচনা কৰিম কৰোনা ভাইৰাছৰ বিষয়ে যেটো ভাইৰাছে গোটেই বিশ্বতে তাণ্ডৱৰ সৃষ্টি কৰি আছে। আজি আমি জানিম কৰোনা ভাইৰাছৰ বিষয়ে যাক কোভিড-19 বুলি চিহ্নিত কৰা হৈছে। তাৰ সম্পূৰ্ণ অৰ্থ হ'ল কৰোনা ভাইৰাছ ডিজিজ 2019। এই কৰোনা ভাইৰাছ আৰম্ভ হৈছিল চাইনাৰ উহান চহৰৰ এখন মাংসৰ বজাৰৰ পৰা। এখন বিবিধ মাংসৰ বজাৰ। ইয়াত মাত্ৰ মুৰ্গী, হাঁহ, মাছৰ বজাৰ নহয়, ইয়াত সকলো ধৰণৰ মাংসই পোৱা যায় যেটো আপুনি খাব বিচাৰে। ইয়াত টোটেল 112 প্ৰকাৰৰ জীৱ-জন্তুৰ মাংসৰ বিক্ৰী কৰা হয়। মৰা জন্তুৰ মাংস আকৌ বেলেগকৈ বিক্ৰী কৰা হয়। ভাবি চাওকচোন মৰা জন্তুৰ মাংস বিক্ৰী হয় আৰু সেইবোৰো চাইনিজ বোলে খায়। আৰু ইয়াৰ পৰা আৰম্ভ হৈছিল কৰোনা ভাইৰাছৰ। WHO ৰিপৰ্ট মতে বিশ্বত এতিয়ালৈকে সৰ্বমুঠ প্ৰায় 2,92,142 জন এই কোভিড-19 ৰোগত আক্ৰান্ত হৈছে আৰু তাৰে প্ৰায় 12,784 জন মৃত্যুমুখত পৰিছে। চাইনাত এতিয়ালৈকে 3,274 জনৰ মৃত্যু হৈছে আৰু ইটালীত 4,728 জনৰ মৃত্যু হৈছে যেটো চাইনাতকৈ বহুত বেছি। 192খন দেশ এই ৰোগত আক্ৰান্ত হৈছে। ভাৰতত এতিয়ালৈকে প্ৰায় 87 জনক কৰোনা আক্ৰান্ত হিচাপে চিহ্নিত কৰা হৈছে আৰু তাৰে 8 জনৰ এতিয়ালৈকে মৃত্যুমুখত পৰিছে। নভেল কৰোনা ভাইৰাছ যিমান সোনকালে বিয়পিছে ঠিক সাময়িকভাৱে ছ'চিয়েল মিডিয়াতো বহুত উৰা বাতৰি ওলাইছে। ভাইৰাছৰ পৰা বাচিবলৈ বিভিন্ন ধৰণৰ নোটখা আৰু টুটখা আৰু ভিডিঅ' আৰু ষ্টেটাছ বৰ্তমান ভাইৰেল হৈ পৰা দেখা গৈছে। যেনে ধৰক গৰুৰ গোবৰ আৰু পেচাব সেৱন কৰিবলৈ কোৱা হৈছে। মদ, হুইস্কি, বিয়েৰ খাবলৈ উচতনিমূলক ষ্টেটাছ আৰু ভিডিঅ' আপলোড কৰা দেখা গৈছে। সেইবোৰ কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা ইয়াৰ কোনো বৈজ্ঞানিক দৃষ্টিভংগী নাই। গতিকে আপুনি পাৰিলে এনেবোৰ উৰা বাতৰিৰ পৰা নিজকে বচাই ৰাখক। কিন্তু এটা কথা সঁচা যে আপোনাৰ ইমিউন সিস্টেমটো যদি শক্তিশালী হয় তেনেহলে আপোনাক বিশেষ কোনো প্ৰভাৱ পেলাব নোৱাৰে এই কোভিড-19 ভাইৰাছে। গতিকে যদি পাৰে কেঁচা আদা, মানিমুনি, নেমু, গাজৰ, কেঁচা হালধি, আলমণ্ড আদি খাদ্যসমূহ নিয়মিতভাৱে সেৱন কৰক আৰু আপোনাৰ ইমিউন সিস্টেমটো মজবুত কৰি ৰাখক। এতিয়া হয়তো কিছু পৰিমাণে হ'লেও বেমাৰ আৰু বীজাণুৰ পৰা বা কৰোনা ভাইৰাছৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পোৱা যাব। যাৰ কাৰণে কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীয়ে 14 পৰা 15 দিনত কৰোনা মুক্ত হ'ব পাৰিছে। কাৰণ আমি জানো যে কোভিড-19 ৰোগৰ ভেকচিন এতিয়ালৈকে আৱিষ্কাৰ কৰা হোৱা নাই। গতিকে এতিয়াই পৰাই কৰোনাৰ পৰা সতৰ্ক হওক আৰু আপোনাৰ ইমিউন সিস্টেমটোৰ প্ৰতি যত্ন লওক যাতে ৰোগ প্ৰতিৰোধক ক্ষমতা আপোনাৰ শৰীৰত বাঢ়ি আহে। এতিয়া জানো কিদৰে কৰোনা ভাইৰাছ বিয়পিব পাৰে। মিলালে বা হেণ্ডশেক দিলে। যদি আপুনি কোনো কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহে তেনেহলে কৰোনা ভাইৰাছ আপোনাৰ দেহত বিয়পিব পাৰে। গতিকে চাবোন বা চেনিটাইজাৰ অতি কমেও 20 ছেকেণ্ড হ'লে আপোনাৰ হাতখন ভালকৈ ধুৱক। বতাহৰ দ্বাৰা কৰোনাত আক্ৰান্ত ৰোগীয়ে যেতিয়া কাহ আৰু হাঁচিয়ায় তেতিয়া তাৰ বীজাণুসমূহ বায়ুত মিলি যায় আৰু যেতিয়া আপুনি উশাহ বা নিশাহ লয় তেতিয়া আপোনাৰ উশাহ নিশাহৰ মাধ্যমেৰে আপোনাৰ দেহৰ ভিতৰলৈ কৰোনা ভাইৰাছ প্ৰৱেশ কৰিব পাৰে আৰু আপোনাক আক্ৰান্ত কৰি তুলিব পাৰে। গতিকে অতি কমেও 2 মিটাৰ দূৰত্ব বজাই ৰাখিব আৰু মাস্ক ব্যৱহাৰ কৰিব লাগে। বস্তুৰ দ্বাৰা যদি কোনো সংক্ৰামক ব্যক্তিয়ে চোৱা বস্তুত যদি আপুনি স্পৰ্শ কৰে বা টাচ কৰে তেনেহলে আপোনাৰ শৰীৰত এই ভাইৰাছে ঠাই ল'ব পাৰে। গতিকে হেণ্ড গ্লাভছ ব্যৱহাৰ কৰক আৰু কেতিয়াও হাত ভালকৈ নোধোৱাকৈ আপোনাৰ মুখমণ্ডল নুচুব কাৰণ চকু, নাক, মুখৰ জৰিয়তে এই ভাইৰাছ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। যিমান পাৰে ঘৰতে থাকিব চেষ্টা কৰক আৰু জনবহুল ঠাইৰ পৰা নিজকে আঁতৰাই ৰাখক। কৰোনা ভাইৰাছৰ লক্ষণ যদি আপোনাৰ জ্বৰ হৈছে আৰু কাহ হৈছে তেনেহলে আপুনি 7 দিনলৈ ঘৰতে থাকক আৰু আপোনাৰ লগত থকা লোকসকলো 14 দিনলৈ ঘৰৰ ভিতৰতে থাকিব দিব। আপোনাক খাদ্য আৰু প্ৰয়োজনীয় ঔষধ পাতিবোৰ ঘৰতে যোগান ধৰিব লাগে। কিন্তু আপুনি গম পাব কেনেকৈ যে আপোনাৰ সাধাৰণ জ্বৰ হৈছে নে কোভিড-19 ৰোগত আপুনি আক্ৰান্ত হৈছে। আচলতে কৰোনা ভাইৰাছৰ দুটা প্ৰমুখ লক্ষণ হ'ল শুকান কাহ আৰু একেৰাহে জ্বৰ। যদি কাৰোবাৰ এই দুটা লক্ষণ বা তাৰে কোনো এটা দেখা দিয়ে তেনেহলে আপুনি সাৱধান হোৱাটো দৰকাৰ। যদি আপোনাৰ বেছি হাঁচি আহি আছে, আপোনাৰ নাকেৰে পানী বৈ আছে, মূৰৰ বিষো যদি আহি আছে তেনেহলে আপুনি ৰোগী হ'ব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কৰোনাত আক্ৰান্ত হৈছে। যদি আপোনাৰ কাহ আহিছে আৰু কাহৰ লগত কফ অহা নাই ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ ডিঙিটো শুকাই গৈছে আৰু ডিঙিটো চাফা কৰাৰ প্ৰয়োজন অনুভৱ কৰিব আপুনি বাৰে বাৰে। আৰু যদি আপোনাৰ শৰীৰৰ তাপমান 37.8 ডিগ্ৰী চেলচিয়াছ বা 100 ডিগ্ৰী ফৰেনহাইটৰ বেছি হয় তেতিয়াহলে আপোনাৰ জ্বৰ হৈছে। যদি আপোনাৰ থাৰ্মোমিটাৰ নাই তেনেহলে আপোনাৰ শৰীৰত বেছি গৰম অনুভৱ কৰিব আৰু উশাহ নিশাহত বেছি কষ্টকৰ অনুভৱ কৰিব। তেতিয়া আপুনি ততালিকৈ ডক্তৰৰ ওচৰত গৈ পৰীক্ষা কৰাব লাগে। তো বন্ধুসকল আপোনালোকক আজি মই ক'লো কৰোনা ভাইৰাছ কিদৰে বিয়পে আৰু ইয়াৰ প্ৰতিকাৰ কিদৰে কৰিব পাৰে। গতিকে ভিডিঅ'টো চাই কেনে লাগিছে মোক জনাব আৰু অনুগ্ৰহ কৰি পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।